নমস্কাৰ, মই অলকেশ কলিতা। মোৰ এটি কবিতা মই এটি শুকান পাত ৰচনাকাল 2017 চনৰ জুলাই মাহত কৰিছিলোঁ। আবৃত্তি কৰি দিছোঁ, চাওকচোন কেনে পায় আপোনালোকে। ৰাতিবোৰ গভীৰ হয় মানে জীৱনটো সাঁথৰ হয়, স্মৃতিবোৰে মোৰ মনত সঘনাই দোলা দি যায়। এফালে চকু পানীৰে বিচনা চাদৰ তিতে, তাকে চাবলৈ এন্ধাৰে কোঠাটোত ভিৰ কৰে। বেদনাবোৰে আজি হুঁচিয়াব ধৰিছে। এবাৰ যদি বহো, এবাৰ উঠো, আকৌ এবাৰ যদি হাঁহো, এবাৰ কান্দো। এবাৰ যদি কিতাপখন মেলি নিজক পাহৰিব চাওঁ, আনবাৰ উকা কাগজত কবিতাৰ ৰূপত আৱেগবোৰক বান্ধো। কিমান যে চেষ্টা গীটাৰত এটি সুৰ দিম বুলি, তথাপিও নিমিলে তোমাৰ সুৰত সুৰ মিলা সুৰ এটি। মই তোমাক আজি পাগল কৰিলো নেকি, মোহাৰি দিয়া মৰহি যোৱা পান বুলি। নতুন বসন্তই তোমালৈ আনিব জীৱনৰ নতুন ছবি। কৰবাত মই জ্বলিম শুকান পাত বুলি, তাতেই জ্বলিব মোৰ দেহ, জ্বলিব মোৰ হাঁহি, জ্বলিব মোৰ কান্দোন, আৰু জ্বলিব সপোনবোৰৰ কলি। তথাপি নজ্বলে মোৰ হৃদয়ত তোমাৰ ছবি। ধন্যবাদ।